তো নমস্কাৰ বন্ধুসকল, আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ dergaon অঞ্চল ব্লগছ ইউটিউব চেনেল। আজি মই মানে ইনে dergaon চাইডে ওলাই যাওঁ। ইনেতো লকডাউন 11টাৰ পৰা বন্ধ ইয়াত। তো গাইজ হ'লেও চাইকেল চলাই গ'লে মাস্ক পিন্ধি গ'লে একো নকৰে। তো গাইজ ভিউটো চাওঁ dergaon চাইডৰ কেনেকুৱা হৈ আছে আৰু ৰাস্তাত কি দেখা পাওঁ সকলো আপোনালোকক দেখুৱাম। আৰু বলাৰে মোৰ আজি মটৰ ব্লগ ছেটআপ চাওক, এইটো চাইকেলিঙৰ ছেটআপ। তো বলে এইটো মাইক ইয়াত লগাম, বেষ্ট কোৱালিটি। এংকেল ছেট কৰিছিলোঁ, অলপ বেয়া হ'ল। তললৈ হেৰিটো হ'ল হেণ্ডেলটো ওলাই, আগ চাইডৰ ভিউটো নোলায়। নাই, চাইকেল দোকানখন বন্ধ, ঘূৰিব লাগিব। গোটেই দোকান বন্ধ গাইজ। ইমান ঘূৰি নুফুৰোঁ আৰু যাওঁগৈ, যাবগৈ লাগিব ঘৰ। এণ্ড বেছিকৈ কৰোণা চলি আছে, বাকী ছেফটি হ'ব লাগিব এণ্ড নিজকে বচাব লাগিব। ৰাইড বহুতো প্লেন আছে। Can you see it? The worst is over. ইয়াৰ পৰা ঘূৰিব লাগিব, বেছি দূৰ নাযাওঁ, অলপ ঘূৰিব। অলপ যে আগত হ'লে খেলা ধূলা কৰা অলপ এই পাৰ্কলৈকে হেৰিখন